মইটো অজান পক্ষী। মোৰ আকুলতা, মোৰ অনুভূতি আজি নিৰাশ। দুপাশীত সুৰুজৰ ৰঙীন প্ৰতিচ্ছবি, বিচৰণৰ অবাস্তৱ পৰিকল্পনা থমকি ৰল। যেতিয়া নৰচা সপোনবোৰ ৰচিবলৈ ধৰিলোঁ, যেতিয়া আশাৰ গুণ গাবলৈ ধৰিলোঁ, তেতিয়া মোৰ অলৌকিক সপোনবোৰৰ নিস্তব্ধ হৈ ৰল। কলংকিত কৰি গ'ল মোৰ জীৱনৰ উন্নত, ভুৱাই গ'ল তেজৰ নৈ। চকুৰ পচাৰতেই ভাঙি থান বান কৰি গ'ল মোৰ সপোনৰ প্ৰজা। আদিশ্যজনক আৰাধনা কৰোঁ, মনৰ ফুলনিখনক পুনৰ সজাবলৈ চেষ্টা কৰোঁ। অবোধ ভাৱনাবোৰকেই সুঁৱৰি থাকোঁ। কিজানি মোৰ নিৰন্তৰ চকুলো ৰৈ যায়। মৃত্যুৱে যেন মোক সকিয়নি দিছে, লজ্জিত জীৱনৰ সৈতে ফাকু খেলিছে। নিয়তিৰ এয়া অবোধ আচৰণ, প্ৰকৃতিৰ এয়া ফাকুৰ খেল। নিৰন্তৰে উৰি যাম বিশাল আকাশলে, আতংকিত বেদনাক লৈ অকলেই গুচি যাম। যত নাথাকিব শিয়ৰি উঠা সোঁৱৰণি, মাথো মই আৰু মই। কিয়নো মই যে অজান পক্ষী। কথা হেম খাতুৱাল।